হে বন্ধু বান্ধৱীসকল, ফাইনেলি আহি গ'ল ক্লাছ 10ৰ ৰুটিন। চ' আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাওক। বন্ধু বান্ধৱীসকল, আপোনালোকক আপোনাৰ ৰুটিন চাবলৈ হ'লে আপোনালোকে গুগলত আহি চিম্পলি চাৰ্চ কৰক চেবা ৰুটিন 2013 ক্লাছ 10 বুলি লিখি চাৰ্চ কৰক। চিম্পলি আপুনি প্ৰথম যিটো লিংক ইয়াতে চাব, এছাম SSLC এক্সাম ৰুটিন 2022। চিম্পলি এই লিংকটোত ক্লিক কৰিব। যেতিয়া এই লিংকটোত ক্লিক কৰিব আপোনালোকে চাব পাৰে নিচত আহিব। আপোনালোকে স্ক্ৰল ডাউন কৰি নিচত আহিব। নিচত অহাৰ পিছত ইয়াতে চাব আপোনালোকে ৰুটিনটো। ইয়াতে দিয়া আছে যে ষ্টাৰ্ট ডেট, এক্সামৰ ষ্টাৰ্ট হ'ব 3 মাৰ্চৰ পৰা, মানে 3 মাৰ্চৰ পৰা 3 তাৰিখৰ, মাৰ্চ মাহৰ 3 তাৰিখৰ পৰা, আৰু এক্সামটো শেষ হ'ব 20 মাৰ্চলৈ। ডেটটো ৰুটিনটো ৰিলিজ কৰি দিছে। আপোনালোকে নিচত চাব পাৰিব ৰুটিনটো। এইটোৱে হ'লে এইটো ৰিলেশ্যনশ্বিপ ৱাইজ এছাম SSLC এক্সাম ৰুটিন আপোনালোকে চাব পাৰে। আপোনালোকে ডে আৰু ছাবজেক্ট আৰু এক্সাম ডেট সেইবিলাক দিয়া আছে ইয়াতে। আপোনালোকে চাব 3 তাৰিখে আছে, মাৰ্চৰ 3 তাৰিখে আছে ফ্ৰাইডে। ইংলিছ আছে পুৱা 9টাৰ পৰা 12টালৈকে, আৰু আবেলি সময়ত নাই। 1:30ৰ পৰা 4টালৈকে নাই সিদিনা। আপোনালোকে যদি সম্পূৰ্ণ ৰুটিনটো PDF-ত লাগে আপোনালোকে পাই যাব। আপোনালোকে ডিছক্ৰিপশ্যনত পাই যাব, অথবা মই দেখাই দি আছোঁ কেনেকৈ আপোনালোকে সম্পূৰ্ণ PDF-টো ডাউনলোড কৰিব। আপোনালোকে এইটো ৰুটিন আপোনালোকে পাই গৈছে নিশ্চয়। চ' মই আপোনালোকক সম্পূৰ্ণ ৰুটিনটো দি আছোঁ। প্ৰথমতে হোমত আহোঁ। আপোনালোকে চিম্পলি ইয়াতে চাৰ্চ কৰিব। কি চাৰ্চ কৰিব? jobassam.in চাৰ্চ কৰি আপোনালোকে প্ৰথম যিটো পেজ সেইটো অ'পেন কৰিব। সেইটো অ'পেন কৰাৰ পিছত আপোনালোকে ইয়াতে চাব চেবা ৰুটিন 2023। ইয়াতে অহাৰ পিছত আপোনালোকে ইয়াতে লিখা আছে চাওক, ক্লাছ 10 মাৰ্চৰ পৰা ইয়াতে দিয়া আছে। ইয়াতে ৰুটিনটো দিয়া আছে চাওক। এই ৰুটিনটো ডাউনলোড কৰিবলৈ হ'লে আপোনালোকে মই ডাউনলোড কৰি দি আছোঁ। আপোনালোকে ইয়াতে PDF তলত চাব, PDF বুলি অপশ্যন আছে, PDF বুলি ডাউনলোড কৰি ল'ব। আপোনালোকে যেতিয়া PDF বুলি ইয়াতে চাব পাৰে সম্পূৰ্ণ ৰুটিনটো PDF ফৰ্মেটত দিয়া আছে। সম্পূৰ্ণ ৰুটিনটো ইয়াতে দিয়া আছে, চাব পাৰে। স্ক্ৰীনশ্বট মাৰিও ল'ব পাৰে।